হে গাইজ মই হাঁহি দেখি আপোনালোকে গম পাইছে নিশ্চয় কিবা ভাল খবৰ আছে। য়েছ, মোৰ কাৰণে আজি বহুত ভাল খবৰ, যিহেতু আজি ৰাতিপুৱাই ফোন কৰিছে। গতিকে কিহৰ ফোন মই প্ৰথমে আহি লওঁ, তাৰপিছত আপোনালোকক দেখাম। আৰু আজি বহুত হেপ্পী ইমান দিন কষ্ট কৰাৰ পিছত আজি ফাইনেলি। গতিকে ব'লক কি হেপ্পী মই বস্তুটো আনি লওঁ, তাৰপিছত আপোনালোকক দেখাম। আৰু এতিয়ালৈকে ৱাইফে গম নাপায় হা, তাই ইয়াৰ কাম কৰি আছে ভাতৰ, গতিকে তাই গম নাপায়। গতিকে মই আহি লওঁ, আহি পেলাই তাইকো ছাৰপ্ৰাইজ দিম। বহুত হেপ্পী। আৰু আপোনালোকে প্লিজ ছাপোৰ্টটো কৰাৰ কাৰণে বহুত ভাল লাগিছে, প্লিজ চাই থাকিব। গতিকে এতিয়া একদম কামৰ পৰা বাহিৰে আহি স্পৰ্টিংটো সলাই লৈছোঁ, শ্বাৰ্টটো সলাই লৈছোঁ, আৰু এতিয়া পোষ্ট অফিচত গৈ আছোঁ। আৰু পোষ্ট অফিচটো বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, এই দোকানকেইখনতে আছে পোষ্ট অফিচটো। গতিকে এতিয়া পোষ্ট অফিচলৈ গৈ বস্তুটো আনোগৈ, আৰু আনি একদম ঘৰত দেখাম আপোনালোকক। যিহেতু পোষ্ট অফিচত এইবিলাকে মানুহ থাকে, ইমান হেৰি নকৰোঁ। গতিকে খোজকাঢ়ি আহিছোঁ, পালোহি দোকানকেইখনেই হয়। গতিকে আনি লওঁ। হয় দেউতা, এই পোষ্ট অফিচ, এয়া পোষ্ট অফিচ পাইছোঁহি। গাইজ ফাইনেলি ল'লোঁ। কি ল'লোঁ মই আপোনালোকক একদম ঘৰত গৈ দেখাম, আৰু বহুত ভাল লাগিছে। একদম ঘৰত গৈ দেখাই আছোঁ কি এতিয়া ঘৰ পাইছোঁ, আৰু এতিয়া ঘৰ সোমাম আৰু এয়া। গতিকে মোৰমত নকওঁ মানে হা, তাইক মই জাষ্ট পিকফল পৰা আপোনালোকক দেখাম। গতিকে চাব তাইৰ এক্সপ্ৰেশ্যন। এতিয়া ঘৰ সোমাইছোঁ। অ' মই কি কৈছা? এনেই শুই আছে, কি কৈছা? হা, পোষ্ট অফিচ বস্তু এটা আহিছিলে, দেখাম জানো? গাইছ ইয়াত দেখিছে মই আপোনালোকক দেখাম, ইয়াত তাই দেখাই দিব। এইখন চাওক, গুগল এডচেন্স পিন। বহুত বছৰ কষ্টৰ মূৰত, প্ৰায় 5 বছৰমান কষ্টৰ মূৰত আজি ফাইনেলি কিমান কি কৰি আছে ন আমাৰ ইউটিউবটোৰ কাৰণে, এনে কাম নাই বুলি কৈ থাকে। প্ৰায় 6 বছৰ 5 বছৰ হ'বহি, 5 বছৰ মূৰত আজি ফাইনেলি গুগল সিদিনাখন যিহেতু পিন ভেৰিফাই নহয়, মানে ID ভেৰিফাই কৰিলোঁ। তাৰপিছত আজি প্ৰায় 2 দিনৰ পিছত আহি গৈছে। গতিকে এতিয়া এড্ৰেছ প্ৰিণ্ট কৰি এইবিলাক কৰিব লাগিব, আৰু আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। আৰু বহুত মনটো আজি বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। অঁ, গুগলৰ পৰা আহিছে, তুমি নিজে ভাবা, গুগলৰ পৰা পঠাইছে। গুগল এডচেন্স দুদিনতে আহি গৈছে। দুদিনতে আহি গৈছে। আৰু কেইদিনমান পিছত যদি আহিলে হয়, পুৰা আমাৰ মেৰেজ ডে পালে হয়। আৰু বেছি দিন নাই, আজি কেই তাৰিখ? ইংৰাজী 4 তাৰিখ, আকৌ আমাৰ 10 তাৰিখে মেৰেজ ডে হয়। বহুত ভাল খবৰ মানে, একদম 1 বছৰ বিয়া হ'ব হ'ল, আৰু আমাৰ গুগল এডচেন্স আহি গ'ল। বহুত ফূৰ্তি, বহুত হেপ্পী আজি। বাকী চাই থাকিব আমাৰ ব্লগবিলাক চাব, আৰু আপোনালোকে অলপ মৰম চেনেহ দিব। গতিকে তেনেকৈ যাতে অকণমান আগবাঢ়িব পাৰোঁ। আপোনালোকৰ মৰম চেনেহৰ ছাপোৰ্টৰ অবিহনে সম্ভৱ নহয় বাৰু আগবাঢ়ি যোৱাটো। গতিকে আপোনালোকেও যিমানখিনি পাব, আমি দুটাই যিমানখিনি পাৰোঁ বাৰু সকলো আগৰ পৰা বনাই আহিছোঁ। এতিয়াও যেনেকৈ কাম কৰোঁ, যিহেতু কামৰ পৰা যেতিয়া বন্ধ পাওঁ তেতিয়াই যাওঁ, ক'ৰবাত গৈ মেলি হ'লেও আপোনালোকক কিবা এটা নহয় অকণমান দেখাবলৈ চেষ্টা কৰোঁ। সেই তেনেকেই ভিডিঅ'খিনি বনাই আছোঁ। গতিকে ইমানেই, আৰু ভাল লাগিলে, আৰু আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। সপোন এটা, ধেমালি নেকি? চবেই এইটো পিনটোৰ কাৰণে কিমান অপেক্ষা কৰে। 4000 ঘণ্টা ৱাটচ টাইম, ইফালে 1000 ছাবস্ক্ৰাইবাৰ।
সকলোৱে জানে যোনে ইউটিউবৰ লগত জড়িত ইউটিউবৰ ফেচবুকৰ আৰু কথা আমাৰ নকওঁ বাৰু ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় জনাব একচুৱেলি আমি ভিডিঅ' বনাব টাইমে নাপাওঁ টাইম এই নাপাওঁ গুৱাহাটী কামৰ পৰা আহি দেখিছই আপোনাক কামত গুচিয়ে গ'লো আহে তেনেকৈ আকৌ আহি আকৌ যাবই এটা হ'ব বজাত দুটাত আহে আকৌ যায় গতিকে দুটাত সময় যাবই নাপাওঁ হ'ব গতিকে ৰবিবাৰ এটা পাওঁ গতিকে সেই ৰবিবাৰৰ দিনটোতে আমি কেতিয়াবা ঘূৰিবলৈ যাওঁ চেষ্টা আৰু আকৌ কৰোঁ ঘৰুৱা অকণমান কামতো টাইম দিব লাগে ৰবিবাৰ সেইটোৱে। গতিকে প্ৰত্যেকটো চানডে নগ'লেও সপ্তাহত নহ'লেও 10 দিন সেইকাৰণে কেতিয়াবা ভিডিঅ'ত দেৰি হয় দিয়া লেট হৈ যায় গতিকে গতিকে সেইখিনিয়ে এয়াই আৰু গতিকে ইমান ভাল বহুত লাগিছে হেপ্পী বহুত হেপ্পী বহুত হেপ্পী বহুত হেপ্পী গতিকে খুব ধুনীয়া ভিডিঅ'টো এইখিনিতে সামৰোঁ আৰু অলপ ছাপোৰ্ট কৰিব সিমানে